নমস্কাৰ অসমীয়া খবৰ চেনেলটোৰ সমূহ দৰ্শকসকলক স্বাগতম জনাইছোঁ। আজি হৈছে 28 ছেপ্টেম্বৰ দেওবাৰ। আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসম তথা ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ পৰা আহি পৰিছে, গতিকে এই ভিডিঅ' আপোনালোকে শেষলৈ চাব। প্ৰথমটো খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলালৈ নতুনকৈ অৰুণোদয় আঁচনিৰ ধন ঘোষণা। 7 অক্টোবৰত একাউণ্টত সোমাব ধন। 7 অক্টোবৰত ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। নতুনকৈ 30 লাখ মহিলাই লাভ কৰিব এই সুবিধা। অৰুণোদয়ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ। যিসকল মহিলাই নতুনকৈ আবেদন কৰিছিল লাভ কৰিব এই ধন। প্ৰতি মাহৰ 10 তাৰিখে নতুন হিতাধিকাৰীক ধন দিয়াৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অৰুণোদয়ক লৈ আহি গ'ল ডাঙৰ খবৰ। যিসকল মহিলাই নতুনকৈ আবেদন কৰিছিল লাভ কৰিব এই অৰুণোদয় আঁচনিৰ ধন। প্ৰতি মাহৰ 10 তাৰিখে নতুন হিতাধিকাৰীক ধন দিয়াৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। জুবিনৰ ন্যায়ক লৈ 11টা প্ৰতিশ্ৰুতি। 11টা সকিয়নি শ্যাম কানু সিদ্ধাৰ্থলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জুবিন গাৰ্গৰ ন্যায়ক লৈ 11টা বিশদ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কেনেদৰে ন্যায়ৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ জনালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। শ্যাম কানু সিদ্ধাৰ্থক একেদৰেই 11টা সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ছিংগাপুৰৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট আনিবলৈ আমি চেষ্টা চলাই আছোঁ। GMCHৰ পষ্টমৰ্টম ৰিপৰ্ট ইতিমধ্যে সাজু কৰা হৈছে। তেওঁৰ শৰীৰত কোনোবাই বিষ প্ৰয়োগ কৰিছিল নেকি, সেইটো আমি জানিব বিচাৰোঁ। জুবিন গাৰ্গৰ শেষ পল, শেষ ক্ষণৰ হিচাপ অসমবাসী ৰাইজে পাবই লাগিব। আমাৰ ধৈৰ্য থাকিব লাগিব। আমি ধৈৰ্য হেৰুৱাব নালাগে। ধৈৰ্য হেৰুৱালে আমি আকাংক্ষিত লক্ষ্যত উপনীত হ'ব নোৱাৰিম। শ্যাম কানুৰ বেংক একাউণ্ট পান কাৰ্ড ফ্ৰিজ কৰি দিছে অসম চৰকাৰে। বহুদিনলৈ আৰু বিদেশ ভ্ৰমণ কৰিব নোৱাৰে শ্যাম কানু মহন্তই। লুক আউট নটিচ জাৰি কৰাৰ বাবে বিদেশলৈ যাব নোৱাৰে শ্যাম কানু মহন্তই। জুবিন গাৰ্গক ন্যায় বিচৰাৰ দায়িত্ব অসমবাসীৰ। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। কোনো উচ্ছেদ নহয় BTCত। চৰকাৰ গঠন কৰিয়েই ভূমি পট্টা দিব BPFে। চৰকাৰ গঠনৰ পূৰ্বেই হাগ্ৰামাৰ বৃহৎ ঘোষণা। কোনো ধৰণৰ উচ্ছেদ নহয় BTCত। চৰকাৰ গঠন কৰিয়ে ভূমিৰ পট্টা প্ৰদান কৰিব BPFে। BTCত নচলিব বিজেপি চৰকাৰৰ বুলডোজাৰ। নিৰ্বাচনৰ সময়ত যি প্ৰতিশ্ৰুতি দিছিল তাকেই কৰিব হাগ্ৰামা মহিলাৰীয়ে। চৰকাৰ গঠনৰ পূৰ্বে বিশেষ সভা অনুষ্ঠিত কৰি হাগ্ৰামা মহিলাৰীৰ ঘোষণা। চৰকাৰ গঠনৰ পূৰ্বেই হাগ্ৰামাৰ বৃহৎ ঘোষণা। কোনো ধৰণৰ উচ্ছেদ নহয় BTCত। চৰকাৰ গঠন কৰিয়ে ভূমিৰ পট্টা প্ৰদান কৰিব BPFে। BTCত নচলিব চৰকাৰৰ বুলডোজাৰ। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ডৰ পৰা আপোনাৰ নাম কৰ্তন হৈছে নেকি? এতিয়াই 5টা প্ৰক্ৰিয়াৰে কৰক নাম অন্তৰ্ভুক্ত। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? কিদৰে অন্তৰ্ভুক্ত কৰিব সবিশেষ জানক এই ভিডিঅ'ত। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়া ৰেচন। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে ৰেচন কাৰ্ডৰ ৰেচন দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমে যোগাযোগ কৰিব লাগিব। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক। অনলাইন যোগেও কৰিব পাৰিব আবেদন। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যায়িত হোৱাৰ পিছতেই অন্তৰ্ভুক্ত হ'ব নাম। KYC কৰাৰ সময়তো কৰিব পাৰিব এই কাম। যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে কৰ্তন কৰিব পাৰিব ৰেচন কাৰ্ডৰ পৰা নাম। নতুন সদস্য অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কামো কৰিব পাৰিব। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ মৰণোত্তৰ প্ৰতিবেদনত কি কি তথ্য আছে, কিদৰে চাব পাৰিব এই প্ৰতিবেদন, জনাই আছোঁ সবিশেষ। জুবিন গাৰ্গৰ মৰণোত্তৰ প্ৰতিবেদনত কি কি তথ্য আছে, কিদৰে চাব পাৰিব এই প্ৰতিবেদন। মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। প্ৰতিবেদনখন ৰাজহুৱা কৰা নহয়, এয়া এটা আইনী প্ৰক্ৰিয়া। প্ৰতিবেদন প্ৰথমে আৰক্ষীয়ে পাব, তাৰপিছত আদালতত জমা দিয়া হ'ব। কোনোবাই চাব বিচাৰিলে আদালতৰ পৰা চাব পাৰিব। যদি চাব বিচাৰে তেন্তে মই চোৱাৰ ব্যৱস্থা কৰি দিম। আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াত মই বেছি সোমাব নাই। দৰ্শকসকল, আমাৰ এই ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পায় তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব।